প্ৰথমতে মই আপোনালোকক সৰু খবৰ এটা দি ল'ব খুজিছোঁ। কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন অধিসূচনা জাৰি কৰিছিলে, যাৰ জৰিয়তে আজি কিছু ৰাজ্যখনত দোকান পোহাৰ খুলিবৰ বাবে অনুমতি দিছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে অহা ২৭ তাৰিখে গধূলি অসম কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত হ'বলগীয়া এই কেবিনেট বৈঠকখনৰ পিছতহে আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে দোকান পোহাৰ আদি খোলা থাকিব বা নাথাকিব, বা যদি খোলা থাকে কি ধৰণে দোকান পোহাৰ খোলা যাব। সেইবাবে মই সদাশয় ৰাইজক অনুৰোধ কৰিম যে ২৭ তাৰিখলৈকে যাতে সম্পূৰ্ণ লকডাউন মানি চলা হয় আৰু দোকান পোহাৰ খোলাৰ ওপৰত যিটো এটা কনফিউজনৰ পৰিৱেশ হৈ আছিলে, সেইটোৰ পৰা মই আঁতৰি আহিবলৈ ৰাইজক অনুৰোধ কৰিম আৰু ২৭ তাৰিখে কেবিনেট বৈঠকলৈকে ৰাইজক অপেক্ষা কৰিবলৈ মই অনুৰোধ জনাম, যাতে তাৰ আগতে কোনো দোকান পোহাৰ নুখুলে। যিখিনি আগতীয়াকৈ অনুমতি দিয়া হৈছে ফাৰ্মাচী বা শাক পাচলিৰ দোকান, সেইটো বেলেগ কথা, কিন্তু প্ৰত্যেকখন দোকান খুলিব এনেকুৱা ভাবি ল'ব নালাগে। লকডাউনৰ নীতি নিয়ম মানি চলিব লাগে। ২৭ তাৰিখে গধূলিহে আমি সিদ্ধান্ত ল'ম যে আচলতে কিমান দোকান পোহাৰ খুলিব, কেইটা বজাৰ পৰা কেইটালৈকে খুলিব, কেনেকৈ খুলিব। গতিকে আজিয়েই ৰাইজক দোকান পোহাৰ নুখুলিবলৈ আমি অনুৰোধ জনাম। ২৭ তাৰিখে ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত মুখ্যমন্ত্ৰীসকলৰ এখন ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হ'ব আগবেলা। সেই ভিডিঅ' কনফাৰেন্সত যিহেতু দেশৰ সকলো মুখ্যমন্ত্ৰী থাকিব, কোন জেগাত কি বেমাৰটো কি অৱস্থাত আছে, ক'ত কেনেকুৱা ব্যৱস্থা লৈছে, গোটেই কথাবিলাক আমি গম পাওঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত ২৭ তাৰিখে গধূলি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। যিহেতু মাজত 2টা দিনেই মাত্ৰ আছে, গতিকে আজি কালি বা পৰহি ২৭ তাৰিখ নোহোৱালৈকে দোকান পোহাৰ খোলাৰ ওপৰত কোনো সিদ্ধান্ত নহ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে অহা ২৭ তাৰিখে গধূলি অসম কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত হ'বলগীয়া এই কেবিনেট বৈঠকখনৰ পিছতহে আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে দোকান পোহাৰ আদি খোলা থাকিব বা নাথাকিব, বা যদি খোলা থাকে কি ধৰণে দোকান পোহাৰ খোলা যাব।